আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু এয়া ৰাতিপুৱাই ৰেডি হৈ গৈছোঁ স্কুললৈ বুলি। আজি ব্লগটি অকণমান মেমৰেবল কৰিবলৈ মই চেষ্টা কৰিম, সেইবাবে বনাবলৈ লৈছোঁ। যিহেতু এমাহ আগতে আমি প্ৰেক্টিচিঙৰ বাবে এখন স্কুললৈ গৈছিলোঁ আৰু আজি শেষৰটো দিন। বহুত বেছি ধুনীয়া স্মৃতি হৈ ৰ'ব এই প্ৰেক্টিচিংটো। ষ্টুডেণ্টছখিনিৰ মৰম সঁহাৰি পাই মানে বহুত বেছি আৱেগিক হৈ পৰিছোঁ। মানে কাইলৈৰ পৰা সিহঁতক আৰু লগ নাপাম, যাব নালাগে স্কুললৈ। তো সেইটো ভাবিয়ে মানে কিবা এটা বেয়া লাগি আছে আৰু সিহঁতে ইমান ফোন কৰি আছে নহয় যে মেম মানে ফোন নম্বৰ লৈছে সিহঁতে আৰু কালিৰ পৰা পূৰা ফোন কৰা ষ্টাৰ্ট দিছে আৰু যোৱাকালিৰ পৰা যে মেম আপোনাক বহুত মিছ কৰিম আৰু মাজে মাজে আহি থাকিব আমাৰ স্কুললৈ। আৰু ফাৰ্ষ্ট দিনাখন ইমান নাৰ্ভাছ আছিলোঁ, সিহঁতে আমাক কেনেকৈনো ল'ব বুজিবলৈ নাই আমাৰ কথাবোৰ। কিন্তু এতিয়া মানে এনেকুৱা নালাগিলেই যে এই এমাহ মানে নালাগিলেই সিহঁতক যে আমি নতুনকৈ পাইছোঁ বা আমাক সিহঁতে নতুনকৈ পাইছে, মানে আগৰ পৰা লগ পোৱা টাইপৰে মানে বনটো মানে বহুত ধুনীয়াকৈ হ'ল আমাৰ। এতিয়া মানে এৰিব বহুত বেছি বেয়া লাগি আছে, কিন্তু কি কৰিম, আমাক যিহেতু এমাহে দিছে, ধৰি দিছে টাইম, তো সময়ৰ লগতো চলিবই লাগিব। মানুহ আহিব মানুহ যাব, এইটোতো চলি থাকিব। তাহাঁতৰো লাইফত এতিয়া আমি গৈছোঁ আৰু নেক্সট আৰু কোনোবা আহিব তেনেকুৱা টাইপে আৰু সেয়াই আজি অকণমান সিহঁতৰ বাবে অকণমান কিবা লৈছোঁ আৰু আকৌ ট্ৰেইনিজখিনিৰ বাবে অকণমান কিবা বনালোঁ। মই নাজানো কেনেকুৱা হৈছে, এনেই আৰু অকণমান সকলোৱে মিলি পেলাই খাম। ইপিনে বেগটো দুটা বেগ আজি লৈ লৈছোঁ। তো সেয়াই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু বেছি কথা নাপাতোঁ, দেৰি হৈছে। স্কুলত গৈ যিমান পাৰোঁ দেখাম, চাই থাকিব ব্লগটো দেই। Thank you. কান্দিবা অ? কিয় কান্দিছা? হে হৰি, কি হ'ব আজি? চবে কান্দি আছে। Bye. Bye bye. Bye bye. Nakaniba. Haha, sobe haha ebar. Smile dia. Dia. Bye. Finally আমাৰ শেষ এমাহ জোৰা প্ৰেক্টিচিংটো। তোমাৰ অনুভৱ কোৱাচোন কেনেকুৱা? ভাল লাগি আছে শেষ হোৱাৰ কাৰণে। আৰু কেনেকুৱা মিছ কৰিছানে কাৰোবাক? মিছ কৰিছোঁ ষ্টুডেণ্টছখিনিক, হয়নে? সেইটোৱে আৰু আমি একেবাৰে লগেই নাপাম আৰু এইখিনিৰ পৰা এটা বেলেগ বণ্ডিং হৈ গ'ল।